Hello everyone, আজি মই আপোনালোকৰ বাবে লৈ আহিছো আন এটা মোৰ নতুন মিনিভ্লগ। এতিয়া সন্ধিয়া 5 বাজিছে আৰু আমি গৈ আছো নগাঁও টাউনলৈ বুলি। গাঁওখন আজি একেবাৰে উদুলি মুদুলি হৈ আছে যিহেতু আজি ৰাস আছে ইয়াতে। এতিয়া আমি তাকে গৈ আছো আৰু আহি এতিয়া আমি পালোহি ৰহা নতুন চাৰিআলি। এটা দেখিছেনে অভাৰব্ৰিজ বনাই আছে, তাৰ বাবে মানে বহুত যান জঁট আৰু বহুত টাইম আমি ইয়াতে ফচিলোঁ গাড়ীবোৰৰ কাৰণে। উপায় নাই কিনো কৰিব, নগলেও নহয় নাহিলেও নহয় আৰু ইফালে আকৌ যান জঁট ট্ৰেফিক জাম সেইবোৰে। তাৰপিছত আহি তেনে কিবাকি ওলাই আহিলোঁ চাৰিআলিৰ পৰা। আহি আকৌ টুল গেট, আকৌ ইয়াতো ৰ'বলগীয়া হৈছে। উপায় নাই আৰু নিয়ম মানিবই লাগিব। তাৰপিছত আহি সেই মাংস কটা জেগা পালোঁ। দেউতাই বোলে মাংস অলপ লৈ লওঁ, তহঁতে গাড়ীতে পাওঁ। আমি গাড়ীত বহি আছোঁ। এয়া দুষ্টামি মোৰ চশমাযোৰ খুলি লৈছে, লৈ পেলাই নিজে পিন্ধিছে। একদম চশমাযোৰ বেয়া কৰি মানে সেই ঢিলা কৰি পেলালে মই পিন্ধিবলৈ। আকৌ সেই নতুন ল'ব লাগিব আৰু লাহেকৈ। মাংসলৈ ওলাই মানে আকৌ এখন ব্ৰিজে পালোঁ। সেয়াই আৰু য'তে ত'তে অভাৰ ব্ৰিজে আৰু যি নহওক ভালো হৈছে বাৰু, ৰাইজৰো সুবিধা হৈছে, আমাৰো সুবিধা হৈছে। এই আহি নগাঁও টাউন সোমালোঁ। এইটো দেখিছেনে ক'ত আছে? একদম নগাঁও কলেজৰ ওচৰৰ যে ট্ৰেফিক পইণ্টটো ইয়াতে পালোঁ। আমি আহি পেলাই আমাৰ গন্তব্যস্থান পালোঁহি, মানে মেডিকেলখন পালোঁ। আৰু মেডিকেলৰ পৰা ওলাওঁতে প্ৰায় 8টামান বাজিলে আৰু ভণ্টিজনীৰ ভোক লাগিল। ভোক লগাত আমি ইয়াৰ পৰাই ম'ম' ল'লোঁ, মানে সেই ষ্টলখন পৰা আৰু ম'ম'লৈ গৈছোঁ। কিন্তু আকৌ তাই আকৌ গাড়ীত খাবলৈ মন নগ'লে, কৈ কি গাড়ীত নাখাওঁ ঘৰতে কৰিম। ঠিক আছে যি ইচ্ছা। আৰু আমাৰ এইগৰাকী দেখিছিলে টোপনি গ'ল, অথচ গাখীৰ বটলটো হাতৰ পৰা এৰি দিয়া। তাই গাড়ীতে টোপনি গ'ল আৰু আমি ঘৰ আহি পাওঁতে প্ৰায় 9টা বাজি গৈছিলেই অলৰেডি। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।